खुलुमबाय स्टुडिअ आं दायो राजीब बसुमतारी बे समाव नोंथांमोननिसिम मोनसे बिग ब्रेकिं निउज लानानै फैदों। साथाम दायनिगिरिखौ फोसावदों फासिनि साजा। क'क्राझार जिल्लानि उभयाकुटियाव सानै बिब' बिनानावखौ इनायै जिनाहारि खालामना गोदोनायाव दोलें आलायना बुथारग्रा साथाम दायनिगिरिफोरखौ दिनै क'क्राझार बिजिरसालिया जोबथा साजा फोसावबाय। नोंथांमोना मिथिगौदि थांनाय 2021 इंराजि मायथाइयाव क'क्राझार जिल्लानि उभयाकुटियाव सानै बिब' बिनानावखौ इनायै जिनाहारि खालामना गोदोनायाव दोलें आलायना जिउ फोजोबदोंमोन आरो दिनै साथाम दायनिगिरिफोरखौ क'क्राझार बिजिरसालिया फासिनि साजा फोसावबाय। दायनिगिरि लंगरफोरनि मुंफोरा जाहैबाय फारिजुल रहमान, मोजामिल शेख आरो नाजिबुल आली। बे साथाम दायनिगिरिफोरखौ दिनै क'क्राझार बिजिरसालिया दौलेंनि साजा फोसावबाय। बे समाव नोंथांमोननिसिम फिन फोरमायनो सानोदि दिनै क'क्राझार बिजिरसालिया इनाय बानायै जिनाहारि खालामनानै सानै बिब' आरो बिनानावखौ जिउ फोजोबनाय लंपट फारिजुल रहमान, मोजामिल शेख आरो नाजिबुल आली मुंनि साथाम लंपटखौ फासिनि साजा फोसावबाय। যিটো যোৱা 2021 11 জুনত যিটো উভয়াকুটি যিটো দুই কিশোৰীক নিৰ্মমভাৱে ৰেপ কৰি হত্যা কৰা হৈছিল, আজি আমাৰ কোকৰাঝাৰ সামান্য আদালতে যিটো মৃত্যুদণ্ড ৰায়দান দিলে সেইটোলৈ আমি যথেষ্ট সুখী। সেইটো কাৰণে আজি আমাৰ এই কিশোৰী কিশোৰী যিটো হত্যা কৰা হৈছিল সিহঁতৰ আত্মাই দুজনীৰ আত্মাই আজি শান্তি পাব আৰু আমিও আজি শান্তি পাইছোঁ যে এনেকুৱা এটা আজি ঐতিহাসিক ৰায়দান বুলিব ক'ব লাগিব। আমি কোকৰাঝাৰৰ যিটো SP আৰু আমাৰ কোকৰাঝাৰ প্ৰশাসন আৰু আমাৰ BTC প্ৰশাসনে যিটো কাম কৰিলে, ইমান দ্ৰুত গতিত ইমান অতি সোনকালে এই কেছটো যে এই পৰ্যায়লৈ আনিলে, সেইটো কাৰণে আমি আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ মহিলা সংগঠন হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে BTCৰ আমাৰ প্ৰশাসনক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি যিটো ৰায়দান দিলে এইটো লৈ আজি এইটো উদাহৰণস্বৰূপে লৈ আজিৰ পৰা এনেকুৱা লম্পটবোৰে যে এনেকুৱা নিৰী ছোৱালীক ৰেপ কৰিব, এনেকুৱাতো ৰেপটো কমি যাব বুলি আমি ভাবোঁ, আশা কৰোঁ। লাগিছে গভৰ্ণমেণ্টৰ যিটো ইনিচিয়েটিভ আৰু গভৰ্ণমেণ্টৰ যিটো মেণ্ডেট এইটো দিছিলে, আমি সকলোৱে মিলি কাম কৰিছোঁ। আমাৰ ছিনিয়ৰ অফিচাৰে আমাক সহায় কৰিছে আৰু দিনে ৰাতি আমি কাম কৰি নৰ্মেল আমি ট্ৰেডিশ্যনেল ৱেতকৈ আমি টেকনিকেল আৰু কিছুমান বেলেগ ধৰণৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু টাইমলি আমি চাৰ্জশ্বিট দি আৰু পাৰ্চু কৰিলোঁ আমি। আৰু আমাৰ যিটো কোৰ্টৰ লগত যিটো আমাৰ চিনক্ৰনাইজেশ্যন আমাৰ গভৰ্ণমেণ্ট এডভকেটৰ লগত ডে টু ডে বেচিছত আমি কথা পতাৰ কাৰণে আমাৰ এইটো খুব সোনকালে হৈছে আৰু আমাৰ ভুলবিলাক আমাক গম পাওঁ। আমি আগন্তুক কেছবিলাকত আমি এই ভুলবিলাক আমি দূৰ কৰিব পাৰিম। ডেফিনেটলি ছ'চাইটিত এটা মেছেজ যাব যে এনেকুৱা হ'লে এনেকুৱা ধৰণৰ পানিছমেণ্ট পায়। আৰু আমি যিখিনি বাকীও যোৱা মাহতো আমাৰ ইয়াত 5টা পক্সো কেছত লাইফ ইমপ্ৰিজনমেণ্ট হৈছে আৰু এইখিনি আমি এতিয়া পাৰ্চু কৰি আছোঁ। সাক্ষী পাতিক আমি টাইমলি যাতে আনি দিওঁ, আয়োবিলাকে টাইমলি সাক্ষী দিয়ে কোৰ্টত আৰু কোৱালিটি ইনভেষ্টিগেশ্যনো সেইটোত আমি গুৰুত্ব দিছোঁ। এইটো আজি আমাৰ যিটো এইটো কেছৰ আপোনালোকে অলৰেডি অৱগতই হ'লে যে 3জন আসামী ক্ৰমে ফৰিজুল, মোজাম্মেল আৰু নচিবুল 3জনক ডেথ চেণ্টেন্স মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আমাৰ স্পেচিয়েল জাজ কোকৰাঝাৰ C চতুৰ্বেদী কোৰ্টে। তো এইটো দিয়াৰ পিছত কনফাৰ্মেশ্যনৰ কাৰণে ছাবজেক্ট টু কনফাৰ্মেশ্যন থাকে বাই দ্য হাইকোৰ্টে এটা কনফাৰ্মেশ্যন কৰিব লাগে। তাৰপিছত এইটোৰ এক্সিকিউশ্যনৰ কাৰণে গুচি যাব। সেইটো মই যেনেকৈ ক'লোঁ আফটাৰ কনফাৰ্মেশ্যন বাই দ্য হাইকোৰ্ট এইটো এই ডেথ পেনাল্টি ডেথ চেণ্টেন্সটো এক্সিকিউশ্যনৰ কাৰণে গুচি যাব। এইটো কেনেকৈ দিয়া হ'ব তাৰ প্ৰচিডিঅ'ৰখিনি আৰম্ভ হ'ব। অলপ টাইম লাগিব আৰু তেওঁলোকেও আপিল কৰিব পাৰিব, আপিলৰ ৰাস্তাটো খোলা আছে। সেইকাৰণে আৰু অলপ সময় লাগিব মানে ফাইনেল এক্সিকিউশ্যন হোৱালৈ। মানে ক্ৰাইমটো অলপ কমি যাব এইটো জাজমেণ্ট। এইটো মানে এইটোৱেই ভাল লাগিছে যে আমাৰ সমাজত এটা হৈ ৰ'ল এটা যে আমাৰ আৰু এনেকৈ কালপ্ৰিটবিলাকে এনেকুৱা ঘটনা কৰিবলৈ সাহস নাপাব। মাননীয় ন্যায়ালয়ে ফাইনেল জাজমেণ্ট দিছে, 3জনক মৃত্যুদণ্ড দিছে। আমি জাজমেণ্টক ৱেলকাম কৰিছোঁ। যেনে ধাৰণা আমাৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম তদন্ত কৰিছে। আৰম্ভণিৰ পৰা 85 ডেজত আমি চাৰ্জশ্বিট দি দিছিলোঁ। চাৰ্জশ্বিট দিয়াৰ পিছত 70 ডেজৰ ভিতৰত
মাননীয় ন্যায়ালয়ে চার্জেস ফ্রেম কৰিছিলে চার্জেস ফ্রেম কৰাৰ পিছত 15 দিনত চার্জেস প্ৰুভ কৰিছে প্ৰুভ 6 মাৰ্চত প্ৰুভ হৈ গ'ল আৰু আজি 2 দিনৰ ভিতৰত 8 তাৰিখত জাজমেণ্ট 6 এপ্ৰিলত আজি মাননীয় ন্যায়ালয়ে জাজমেণ্ট দিছিলে তিনিজনক মৃত্যুদণ্ড দিছে আসামীৰ নাম তিনিজন আছে এজন আছে মোজাম্বিল এজন আছে नसीबुल और एजन आसे फरीजुल रहमान 22 years और तारसो नसीबुल आसे 19 years और मोजम्बिल आसे 20 years ए तीन अपनी जाने जुआ बसोरत 11 जूनत एटू घटना आसिले 11 जून घटना तिनी जन एक्यूज्ड जेने धारणा दुजन स्वालिक माती पले बर्बरता हिसाबे दर्शन কৰিছিলে दर्शन কৰাৰ পিছত লগে লগে হত্যা কৰিছিলে হত্যা কৰাৰ পিছত গোটেই অসমত এটা চাঞ্চল্য সৃষ্টি হৈছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ইয়াতে 11 জুনত পৰিয়ালক দেখা কৰিব আহিছিলে দেখা কৰাৰ লগে লগে আমাক এটা স্পেশাল ইনভেষ্টিগেশ্যন টিম গঠন কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে নিৰ্দেশ দিয়াৰ মতে আমি দিনী ৰাতি টায়ারলেসলি আমার ইনভেস্টিগেশন টিম কাম কৰিছিলে और 15 জুনত 14 জুনত নাইটত তিনিজন একিউজডক ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ और 85 দিনত 85 ডেজৰ ভিতৰত আমি চাৰ্জশ্বিট মাননীয় ন্যায়ালয়ত দাখিল কৰিছিলোঁ দাখিল কৰাৰ পিছত যিমান উইটনেছ আছিলে আমি চাৰ্জশ্বিটত প্ৰায় 56 পেজৰ চাৰ্জশ্বিট দিছিলোঁ ইয়াতে আৰু চাৰ্জশ্বিটত 48 উইটনেছ আমি কোট কৰিছোঁ মাননীয় ন্যায়ালয়ে অতি সোনকালে এটু যিমান উইটনেছ আছে মাতি পেলাই ইয়াতে ষ্টেটমেণ্ট লৈ চাৰ্জেছ ফ্ৰেম 70 ডেজৰ ভিতৰত কৰিছে গোটেই ঘটনাৰ পিছত আজিলৈকে 272 ডেজ হৈছে 9 মান্থ और 2 ডেজৰ ভিতৰত জাজমেণ্ট মাননীয় ন্যায়ালয়ে দিছিলে আৰু জাজমেণ্ট তিনিজনক মৃত্যুদণ্ড দিছে আমি খুব আনন্দিত আৰু সুখিত হৈছোঁ চলিছিলে তদন্ত কনভেনশনাল হিচাপে চলা নাই আমি ইলেক্ট্ৰনিক এভিডেন্স গোটাইছিলোঁ ইলেক্ট্ৰনিক এভিডেন্সৰ পিছত আমি খালি পিএম ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰা নাই আমি সিমেন স্যাম্পল और ব্লাড স্যাম্পল লৈ পেলাই সেন্ট্ৰেল ফৰেন্সিক সায়েন্স লেবৰেটৰীত আমি ডিএনএ এনালিসিস কাৰণে পঠাইছিলোঁ আৰু ডিএনএ যেতিয়া তিনিটা একিউজডৰ লগত মেচ কৰিলে তেতিয়াহ'লে কোনোই ইয়াতে সন্দেহৰ স্থান নাছিলে আৰু আজি মই সুখিত আপোনাক জনাবৰ কাৰণে কি মাননীয় ন্যায়ালয়ে স্পেশাল ইনভেষ্টিগেশ্যন টিম গোটেই টিমৰ সদস্যসকলক আজি जो আছে এপ্ৰিচিয়েট কৰিছিলে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট পুলিচক এপ্ৰিচিয়েট কৰিছে যেনে ধাৰণা তদন্ত হৈছে আৰু মই আশা ৰাখিছোঁ এইটো জাজমেণ্টৰ পিছত ইয়াতে পৰিয়ালবিলাক जो আছে অলপ শান্তি পাব আৰু য'ত দুজনী ছোৱালী তেওঁলোকক হত্যা হৈছিলে তেওঁলোকৰ মৃত আত্মাত অলপ শান্তি পাব আৰু ইয়াতে গোটেই অসমৰ ৰাইজৰ কাৰণে এটা মেছেজ আছে কি আমি মহিলাৰ ওপৰত ছোৱালীৰ ওপৰত কোনো ধাৰণা অপৰাধ जो আছে এতিয়াৰ পৰা সহ্য নহয় थैंक यू सर मोनसे गोजोनथाव खौरां केडी प्रडाक्शननि दिहुननायाव राजु कुमार ब्रह्मजों बिथोन होजानाय दोंसे मिलौदो बोसोर गोदान बैसागु मेथाइनि मिउजिक भिडिअआ सौफैगासिनो दं केडी प्रडाक्शन इउट्युब चेनेलाव साननैसो उनावनो नोंथांमोना बर'नि मुंदांखा मेथाइ रोजाबगिरि बिनय खुंगुर दैमारि नयन बरगयारि पूर्णिमा बसुमतारी आरो बर' सावथुननि मुंदांखा फेस्ला फाव खालामग्रा दांखोलोदो बिथांमोननि मिलौदो गारांजों रोजाबजानाय दोंसे मिलौदो बोसोर गोदान बैसागु मेथाइनि मिउजिक भिडिअखौ नुनो मोनसिगोन बे मेथाइखौनो लिरदों आरो मेथाइआव देंखो होदों राजु कुमार ब्रह्म बिथाङा बे मिउजिक भिडिअखौ बिथांमोना फैगौ 10 एप्रिल खालि बेलासिनिनो 5 रिंगासोआव हगारनाय जासिगोन गोजोनथाव खौरां नोंथाङा देग्लायनि बैसागु बोथोराव बर' हारिनि हारिमुनि गोदान गोदान आगर एरनायनि दख'ना गाननो लुगैदोंना नोंथाङा जिंगा दासि बर' हारिनि हारिमुनि बायदि आगरनि दख'ना गाननो मोजां मोनग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं जोंलारि दख'ना गला बे गलाया क'क्राझार सहरनि साखाथियाव थानाय खोदोमतला सोरांफुरियाव दं जेराव नोंथाङा मोननो हागोन गुबुन गुबुन रोखोम आगरनि दख'ना जेरै आगर गुबै आर'नाइ फारौ मेगन दावराइ मोख्रेब बिदन माथा बिदन आगर जिं आगर इन्दि जि आरो मुगा बायदि बायदि
गावखौ समायहोनो गोसो जानाय आइजो एबा गाननो गोसो गुदुं जानाय आइजोफोरा 9365598157 आरो 9365582232 बे जानबुं अनजिमायाव जगाजग खालामनो हागोन।